আজিৰ মোৰ অতি শ্ৰদ্ধাৰ এই বৰগাং আয়োজক সমিতিৰ লগতে সমূহ মোৰ জ্যেষ্ঠবৃন্দ পিতামহ ভীষ্মৰ স্বৰূপ মোৰ পিতৃৰ স্বৰূপসকল আজি ভাগৱত প্ৰথম স্কন্ধৰ পৰা আহি কুন্তীৰ দ্বাৰাই কৃষ্ণৰ স্তুতি আৰু এই কথা আপোনাৰ হবক ইতিমধ্যে আমাৰ বাক্যাকাৰ প্ৰাণজিৎ গগৈ বাপে সুন্দৰভাৱে আপোনালোকক আগবঢ়াইছে। হলেও আমি এটা কথা সকলোৱে যে ইয়াত ভাগৱত শুনিবলৈ আহি আমি যে সকলো কথা বুজি পাইছো এই কথাও কিন্তু অসম্ভৱ আৰু সকলোৱে বুজি পোৱা নাই সেইটোও কিন্তু অসম্ভৱ। সকলোৱে ভাগৱত ইয়াৰ জ্ঞান কৃষ্ণৰ কথাই মানে জ্ঞান। গতিকে আমাৰ বাপজনাই কৈ গৈছিলে যে 18খন পুৰাণ 18খন পুৰাণৰ পৰা আনি এখনেই পুৰাণ দিছে আমাক, সেইখনেই হৈছে শ্ৰীমদ ভাগৱত পুৰাণ। গতিকে আমি এটা কথা আমি জানো, কেনেকৈ জানিছো? আমি গুৰুৰ স্বৰূপ বৰুৱা বাপৰ লগত ঘূৰি আমি জানিছো যে ভাগৱত ক'ৰ পৰা আহিলে। আমাৰ বাপজনাই কৈছে যে নাৰায়ণৰ পৰা ব্ৰহ্মাই আনিলে, ব্ৰহ্মাৰ পৰা নাৰদে ললে, নাৰদৰ পৰা ব্যাসে ললে আৰু ব্যাসৰ পৰা ভাগৱত শুকে ললে আৰু শুকৰ পৰা ভাগৱত এই পৃথিৱীত আমাৰ দৰে জীৱৰ শ্ৰেষ্ঠ মানৱৰ কাৰণে এই ভাগৱত তৈয়াৰ হ'ল। ও ব্ৰহ্মাই দিলে নাৰদক ঋতু ফল ৰহস্যক ও নাৰদে ব্যাসক দিলা গতিকে ব্ৰহ্মাই যেতিয়া নাৰদক দিলে তেতিয়া 4টা শব্দত দিছিলে। নাৰদে যেতিয়া ব্যাসক দিলে তেতিয়া বোলে 12টা শব্দত দিছিলে। আৰু তাৰ পৰা আহি যেতিয়া ব্যাসদেৱে আমাক ভাগৱত দিলে ইয়াত কি হৈ গ'ল? 18,000 হাজাৰ হাজাৰ হ'ল। কেনেকৈ হ'ল? ইয়াৰ লগত লগ লগাইছে মাত্ৰ ভাগৱত মানেই হৈছে ভক্তিৰ কথা। গতিকে এই ভক্তিৰ কথাখিনিহে আমাক বিশেষভাৱে দৰকাৰ। এতিয়া এই ভাগৱতৰ পৰা আমি আহিব লাগিব কলৈ? দেহ তত্ত্বলৈ আহিব লাগিব। ভাগৱতক যদি আমি দেহৰ তত্ত্বলৈ নানো, দেহলৈ যেতিয়া নানো, তেতিয়াহ'লে আমি ভাগৱত বুজি পোৱাটো অসম্ভৱ। এইকাৰণে কৈছে ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে আৰু ব্যাসে শুকক দিলে, শুকমুখে ভাগৱত ভূমিত পৰিলে। ভূমিত পৰাৰ পিছত কি কৰিবলৈ কৈছে? কৰা পান ফল ইটো যাৰ আছে ভাগ্য জিতু ৰস বিভাগ জনত চতুৰ। এতিয়া ৰসত চতুৰ হবলৈ কৈছে, তেতিয়াহে ভাগৱতৰ
ৰস পোৱা যাব। কেনেকৈ কৰিব? কৰা পান ফল ইটো, যাৰ আছে ভাগ্য যিটো, ৰস বিভাজনত চতুৰ। এতিয়া ৰসত চতুৰ হ'বলৈ হ'লে আমি কি কৰিব লাগিব? সাধুৰ সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্তয়া পদ কৰা দূৰ। এতিয়া কৃষ্ণৰ কথা কৰ্ণে ভৰিবলৈ কৈছে। কৃষ্ণৰ কথা আমি কাণেৰে শুনি আমি হৃদয়ংগম কৰিব লাগিব। আৰু হৃদয়ংগম কৰিব লাগিব কেনেকৈ? আমাক ভাগৱতলৈ আহোঁতে কৈছে হাতীৰ নিচিনাকে আহিবলৈ। আৰু যাওঁতে কি কৈছে আইসকল? যাওঁতে আমাক গৰু নিচিনাকৈ যাবলৈ কৈছে। কিয়? কাৰোবাৰ বাৰিয়া চাৰিয়া সোমাই নেকি? নহয়, গৰুৱে দিনটো ঘাঁহ খায়। ৰাতি আপুনি গোহালিটোত গৈ চাব, গৰুৱে পাগুলি থাকে, পাগুলিয়াই আছে। কিয় পাগুলিয়াইছে? দিনটো খাইছে আৰু ৰাতি গোহালিত কিন্তু পাগুলিয়াই আছে। কিয়? গতিকে আমি এই দেহ তত্ত্বলৈ যদি আহিবলৈ চাওঁ, তেতিয়াহ'লে আমি ভাগৱত শুনিবলৈ আহিলোঁ হাতীৰ নিচিনাকে, যাওঁতে গৰুৰ নিচিনা যাব লাগিব। কিয়? আজি কি পাঠ হৈছিলে এইখিনি আমি মনত ঘৰত গৈ সুঁৱৰি থাকিব লাগিব, সুঁৱৰি থাকিব লাগিব। সুঁৱৰিলে কি হ'ব? আমাৰ হৃদয়ংগম হ'ব। আৰু হৃদয়ংগম হ'লে আমি ভক্তিৰ তত্ত্বটো আমি পাম। এই ভক্তিৰ তত্ত্ব পাবলৈ আজি ভকতি কৃষ্ণ আমাক এই ভকতিৰ তত্ত্ব পাবৰ কাৰণে আজি দুদিনীয়া ভাগৱত ইয়াত আয়োজন কৰা হৈছে। কিয়? আমি এখন কাণলৈ শুনিলোঁ, এখন কাণে উলিয়াই দিলোঁ, এই স্থান ত্যাগ কৰিলোঁ, ঘৰত গৈ সকলো পাহৰিলোঁ। কিয়? আমি এদিনীয়া কাৰ্যসূচীৰে আমি এই দেহটো পবিত্ৰ কৰিলেই হ'ব জানো? গতিকে আমি পাগুলিয়াব লাগিব। ইয়াক আপোনালোকে চৰ্চা কৰিব লাগিব যে এই দুদিনীয়া ভাগৱত পাঠ হ'ল, আকৌ কেতিয়া পাঠ কৰিব, এই দিনটো আকৌ কেতিয়া আহিব, এই মনৰ ভাৱটো আমাক লাগিব। কাৰণ ব্ৰহ্মাই দিলে নাৰদক যিটো ফলৰ ৰহস্যক। এই ফলটোত ৰহস্য আছে। কি ৰহস্য আছে? আমি ভক্তি কৰিছোঁ, আমি দেহত তত্ত্বলে ভাগৱতৰ ৰস এই দেহলৈ আনিব লাগিব। ভাগৱতেই হৈছে আমাৰ দেহ, দেহেই হৈছে ভাগৱত, গীতাই হৈছে আমাৰ জ্ঞান, কীৰ্তনেই হৈছে শংকৰদেৱ, ঘোষাই হৈছে মাধৱ। এই চাৰি বেদ এই হৈছে জ্ঞান। কাৰ জ্ঞান? এয়া কৃষ্ণৰ জ্ঞান। যেতিয়া 125 বছৰ বয়সত কৃষ্ণই উদ্ধৱক কৈছিলে, উদ্ধৱ তুমি থাকিবা, এই বদৰিকা আশ্ৰমখন সুন্দৰভাৱে চাবা, মই যাবগৈ লাগিব। বোলে প্ৰভু কলৈ যাব? বোলে নহয়, মই যাবগৈ লাগিব, তুমি থাকিবা, এই বদৰিকা আশ্ৰমখন সুন্দৰভাৱে তুমি ৰাখিবা। বোলে নহয় প্ৰভু, আপোনাৰ বিনা আমি থাকিব নোৱাৰো, গতিকে আপুনি মোকো লৈ যাওক। বোলে নহয় উদ্ধৱ, তুমি থাকিব লাগিব, তুমি এই বদৰিকা আশ্ৰমখন সুন্দৰভাৱে চাবা, আৰু মই এই জীৱৰ শ্ৰেষ্ঠ মানৱ, কলিত জীৱৰ শ্ৰেষ্ঠ মানৱক
দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ কাৰণে মই এই ধৰাধাম এৰি যাবগৈ লাগিব। তেতিয়া উদ্ধৱে কান্দিছে, প্ৰভু আপুনি মোক এৰি নাযাব। ও তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ, লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পন্থ। তুমি আৰু মই যদি দুইজন গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি নাথাকিব। গতিকে উদ্ধৱ তুমি থাকিবা ক'ত থলে? আশ্ৰমত থলে। কোনখন আশ্ৰম? সেইখন বদৰিকা আশ্ৰম। কিয় থলে? তেওঁ হৈছে ভকত। গতিকে আজি এই ভাগৱত পাঠটো ঠিক তেনেদৰে কোন বহি আছে? ভকত বহি আছে। উদ্ধৱ মানেই হৈছে ভকত। গতিকে কৃষ্ণই ভকতক থলে আৰু তেওঁ ক'লে তুমি চাবা আৰু মই যাবগৈ লাগিব দুষ্টক দমন শান্তক পালন কৰাৰ হেতুৱে মই জীৱৰ শ্ৰেষ্ঠ মানৱক উদ্ধাৰ কৰিব লাগিব। এইকাৰণে আমি প্ৰতিটো মুহূৰ্তত কৃষ্ণ খাওঁতে, কৃষ্ণ উঠোতে, কৃষ্ণ বহোতে কৃষ্ণ। আমাৰ বাপজনে অলপ আগত কৈয়ে গৈছে, কৃষ্ণৰ বিনা আমাৰ আৰু কোনো গতি নাই। গতিকে সেই সময়ত আমাৰ আইসকলে গায়, মই যাওঁ বৈকুণ্ঠলৈ গাই নহয় আপোনালোকে? তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি তেতিয়া উদ্ধৱক কৃষ্ণই ক'লে, নহয় তুমি থাকিব লাগিব, মই কিন্তু যাবগৈ লাগিব। তচ্ছ বিজ্ঞানতে ভক্তা কথাং সাইসন্তি ভূতলে নির্গুণ উপাসনা কষ্টমম কৃঞ্চি দিশারয়। হে প্ৰভু, নির্গুণ উপাসনা কৰাৰ হেতু বহুত কষ্ট। আমি নির্গুণ উপাসনা কৰিব হলে আপুনি থাকিব লাগিব। আপোনাৰ বিনা আমাৰ নির্গুণ উপাসনা নহব। আমি গুণময় নহয়, আমি নির্গুণ। তেতিয়া কি ক'লে প্ৰভু ভগৱন্তই? উদ্ধৱ, মোক তুমি সদায় পাবা, মোক তুমি সদায় পাবা, মই থাকিম, মই আহিম, তুমি মোক যেতিয়াই বিচাৰা মই তেতিয়াই পাবা। বোলে প্ৰভু কেনেকে? তীর্ধায়াম প্রবিষ্ট হয়াম শ্রীমৎ ভাগৱত নৰবাম। প্ৰবিষ্ট হয়, মই যামগৈ, মই আকৌ আহিম। প্ৰবিষ্ট হয়ম, মই আকৌ আহিম, মই প্ৰকট হম। ক'ত হম? শ্ৰীমৎ ভাগৱত নৰবাম বুলি কৈছে। গতিকে মোক আকৌ পাব। তেতিয়া উদ্ধৱক ক'লে, তেনেয়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে শ্ৰৱণাত শ্ৰৱণাত দৰ্শনাত পথাত পাপ নাশিনী। কি ক'লে? তেনেয়ং বাংময় মূৰ্তি। গতিকে এই বাংময় মূৰ্তি য'ত থাকে তাত আৰু অন্য মূৰ্তি কেতিয়াও থাকিব নোৱাৰে। একক কৃষ্ণদেৱ কৰিউক সেৱ। গতিকে এই বাংময় মূৰ্তি, তেনেয়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে।
কৃষ্ণৰ বাণী য'ত থাকিব তাত আৰু অন্য মূৰ্তি আৰু অন্য বাণী থাকিব নোৱাৰে। সেইকাৰণে আজি চাইছে আপোনালোকে চৈতন্য মূৰ্তি ইয়াত আসন তৈয়াৰ কৰিহে ভাগৱত পাঠ কৰিব লগা হৈছে। তাত গুণমালা প্ৰতিষ্ঠা আছে, গুণমালা আছে তাত। প্ৰভু ভগৱন্তক স্বয়ং প্ৰতিষ্ঠিত কৰাৰ পিছতহে ইয়াত দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত আয়োজন কৰা হৈছে। হে কৃষ্ণ তেনেয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে শ্ৰৱণাৎ শ্ৰেৱণাৎ দৰ্শনাৎ পাঠাত পাপ নাশিনী। ইয়াক শ্ৰৱণ আপোনালোকে আজি শ্ৰৱণ কৰি আছে। ইয়াক শ্ৰৱণ কৰিলেও, ইয়াক দৰ্শন কৰিলেও, ইয়াক পাঠ কৰিলেও, ইয়াক যেতিয়াই আপোনালোকে দৰ্শন কৰে কৃষ্ণ আপোনাৰ হবে তেনেকেই মুক্তি হ'ব বুলি এই ভাগৱতে কৈছে। গতিকে সেই ভাগৱত শ্ৰীমদ ভাগৱত, ইয়াত শ্ৰী আছে। শ্ৰী মানে ক'ত থাকে? য'ত শ্ৰী নাথাকে কি থাকে বাৰু? তাত চন্দ্ৰবিন্দু থাকে। য'ত শ্ৰী নাই, য'ত চৈতন্য, তাত কেতিয়াও চন্দ্ৰবিন্দু আহিব নোৱাৰে। গতিকে য'ত শ্ৰী আছে তাত চন্দ্ৰবিন্দুৰ কাম নাই। গতিকে শ্ৰীমদ ভাগৱত, আমি শ্ৰী, আমি চৈতন্য, তুমি চৈতন্য সনাতন। সেইজন সনাতন তুমি আগতেও আছিলা, এতিয়াও আছা, সুদূৰ ভৱিষ্যতেও থাকিবা। তাকেই কোৱা হৈছে চৈতন্য।